এনে প্ৰিমিয়াৰ নিউজৰ পৰা মই নিবেদিতা শৰ্মাই দুপৰীয়াৰ বাতৰিলৈ স্বাগতম জনাইছো। আজি মুখ্য বাতৰিসমূহ হ'ল কাৰ্বি শান্তি চুক্তিৰ দফা 2.3ৰ বিৰুদ্ধে এনপিপিৰ সংবাদমেল, বোকাজানত 6 বছৰীয়া কিশোৰীক ধৰ্ষণ। এটা বিতং বাতৰি। কাৰ্বি শান্তি চুক্তিৰ দফা 2.3ৰ বিৰুদ্ধে এনপিপিৰ সংবাদমেল। ডিফুস্থিত কাৰ্বি আংলং জিলাৰ প্ৰেছ ক্লাবত আজি বিয়লি এক সংবাদমেল আয়োজন কৰি নেশ্যনেল পিপলছ পাৰ্টি চমুকৈ এনপিপিৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰা হয়। দলটোৰ হিলছ অট'নমাছ ইউনিটৰ আহ্বায়ক ৱেলকাম তেৰণে সংবাদমেল সম্বোধন কৰি কাৰ্বি শান্তি চুক্তিৰ সন্নিৱিষ্ট থকা 2.3 অনুচ্ছেদৰ দলটোৱে বিৰোধিতা কৰা বুলি মন্তব্য কৰে। লগতে জিলাখনৰ খিলঞ্জীয়া যুৱকসকল চৰকাৰী সংস্থাপনৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ কৰি স্থানীয় নিবনুৱাক 1% খালী পদৰ বিপৰীতে নিযুক্তি প্ৰদানৰ দাবী জনায়। ইয়াৰ উপৰিও 1600 কাৰ্বি ভাষা শিক্ষকৰ পদত নিযুক্তি প্ৰদান তথা খিলঞ্জীয়া জনজাতিসকলৰ ভূমিপট্টা নিশ্চিত কৰাৰ বাবে দলটোৱে সংবাদমেলযোগে দাবী জনায়। কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কাৰ্বি আংলং শিক্ষাৰ এপইণ্টমেণ্ট দিবৰ কাৰণে একো পদক্ষেপ লোৱা নাই। 13 মাৰ্চত 2012 এটা বৈঠক হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু আমাৰ বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যেতিয়া তেখেতে শিক্ষামন্ত্ৰী আছিল, তাত এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছিল যে অতি শীঘ্ৰে 848 কাৰ্বি লেংগুৱেজ টিচাৰ প্ৰভিন্সিয়েলাইজ হ'ব, ৰিগনাইজ হ'ব বুলি তাত প্ৰতিশ্ৰুতি। এইটো গভৰ্ণমেণ্ট ৰিচলিউশ্যন এতিয়া কিমান 9 বছৰ হ'ল এইটো কৈছোঁ। সেইকাৰণে আমি ইয়াৰ দ্বাৰা আমি দাবী কৰিছোঁ হ'ল সোনকালে 1600 এতিয়াতো 848 এটা 1600 এটা আৰু মেইন কথাটো হ'ল আৰু এই যে ফ'ৰলেন এতিয়া যে কনষ্ট্ৰাকশ্যন যে হৈ আছে এলং কি নেশ্যনেল হাইৱে 36 তাত লেণ্ড একুইজিশ্যন নামত তাত বহুত কেলেংকাৰী আছে। তথ্য আমাৰ লগত আছে। জেডিউল পাটাৰবিলাকক নামটো ৰাতি ভিতৰত সলাই দি ট্ৰান্সফাৰ কৰি বেলেগ মানুহে লেণ্ড কনষ্ট্ৰাকশ্যন টকালৈ আছে। আমি দাবী কৰিছোঁ আৰু আমি এইটো চেণ্ট্ৰেলৰ বস্তুবোৰ আমি মুভ কৰিম। এইখন আমি দাবী কৰিম যে বা ইম্পাৰ্চিয়েল ইনভেষ্টিগেটিং এজেঞ্চি পাৰিলে CBI বোকাজানত 6 বছৰীয়া কিশোৰীক ধৰ্ষণ। বোকাজানত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। মানৱ সমাজৰ লজ্জাজনক কৰি বোকাজানত এটা লম্পটে সংঘটিত কৰিলে ধৰ্ষণ। এগৰাকী 6 বছৰীয়া কিশোৰীক ধৰ্ষণ বোকাজানৰ চুকানজানৰ প্ৰমোদ যাদৱ নামৰ এটা লম্পটৰ। যোৱা শনিবাৰে নিশা কিশোৰীগৰাকীৰ ঘৰত সোমাই সংঘটিত কৰিছিল এই কাণ্ড। কিন্তু স্থানীয় ৰাইজৰ তথা ঘৰৰ মানুহে গম পোৱা নাছিল সমগ্ৰ ঘটনাৰ বিষয়ে। যোৱা নিশা অৰ্থাৎ দেওবাৰে নিশা কিশোৰীগৰাকীৰ প্ৰত্যাশিত কিছু আচৰণ লক্ষ্য কৰি মাক দেউতাকক সোধাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে। আজি পুৱাৰ ভাগত সমগ্ৰ ঘটনাৰ বিষয়ে ওচৰ চুবুৰীয়াক জনোৱাৰ পিছত স্থানীয় ৰাইজে লম্পটক ধৰি আনি উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। সমগ্ৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি লম্পট প্ৰমোদ যাদৱক জেল হাজোলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। ঘটনাটো আপোনাৰ শনিবাৰে হৈছিলে। শনিবাৰে আপোনালোকে আজি সোমবাৰ হ'ল, আপোনালোকে আৰক্ষী জনোৱা নাছিল নেকি? জনোৱা নাছিল মানে এই শনিবাৰে ৰাতি 12টা বাজি আমাৰ ঘৰত সোমাইছিলে। তাৰপিছত মই তাক দৌৰাইছোঁ চুৰ বুলি, কিন্তু কোনো নাই ওলাই। তাৰ 12টা বাজি পাছত সেই ছোৱালীটোক গৈ পেলাই ঘটনা কৰিছেহি। কি বুলি কয় তাহাঁত কেনেকৈ ক'লে ছোৱালীজনীয়ে? ছোৱালীটো মানে কালি ৰাতি তাৰ বাপেকে পূৰা চটপটাই আছে বিষত। তাৰপাছত বাপেকে সুধিলে কি হ'ল, তেতিয়া কৈছে এনেকুৱা তেনেকুৱা হৈছে পাপা। তাৰপিছত কেনেকৈ ধৰিলে মানে তাৰ বাপেকে আমাক ক'লে মানে এনেকৈ তেনেকুৱা কথা। তাৰপিছত কি বুলি কয় এই মানুহটোৰ নামটো কি, ক'ত থাকে? এই পিছফালেই থাকে, প্ৰমোদ কি লিখে? যাদৱ। তাৰপিছত ৰাতিপুৱা আজি কেনেকৈ ধৰিলে আপোনালোকে? ৰাতিপুৱা কেনেকৈ ধৰিলোঁ মানে মানুহ গোটালোঁ আমি,
তাৰপাছত এনেকৈ তেনেকৈ কথা ক'লোঁ আমি যে এনেকৈ তেনেকৈ কথা তাৰপাছতে মানুহবোৰ গোট খালে তাৰপাছত এই ল'ৰাটো পলাই গৈছিলে পলাই পেলাই সেই জংঘলত মানে সোমাই পেলাই লুকাই আছিলে তো এটা ল'ৰাই আহিলে আহি পেলাই মানে কৈছে যে ল'ৰাটো এফালে সোমাই মানে আছে জংঘলত বহি তাৰ আকৌ 3টা না 4টা গ'ল আকৌ তাক ধৰি আনিলে পুলিচে লৈ গ'ল পুলিচে লৈ গ'ল পুলিচে মানে লোৱা নাই আমিয়ে লৈছোঁ মানে থানাতলৈ আপোনালোকে থানাত চমজাই দিছে অঁ